হয় নমস্কাৰ। আজি আমি গুৰুসুঁতি বহুমুখী কৃষি প্ৰকল্পই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত আৰু অধ্যক্ষ পদ্ম হাজৰিকা ছাৰৰ নেতৃত্বত গুৰুসুঁতি বহুমুখী কৃষি প্ৰকল্পৰ আজি এখন নতুন নাৰ্চাৰী উদ্বোধন কৰা হৈছে। আজি কিছু সময়ৰ পিছত আমাৰ পদ্ম হাজৰিকা দেৱে আহি আমাৰ নাৰ্চাৰীখন মুকলি কৰিব। এই নাৰ্চাৰীখনত আমাৰ মেক্সিমাম 45,000 45,000 পুলিপট আছে আৰু এই পুলিপটখিনি আমি মানে ইয়াত বৰ্তমানলৈকে আমাৰ 22টা পলিপট আছে, 22 বিধৰ পলিপট আছে। ইয়াত এই পলিপটখিনি আমাৰ নাৰিকল, তামোল, নেমু টেঙা, তিতাচপা, মেৰেকনি, নাহৰ, অগৰু, বগা চন্দন, ৰঙা চন্দন, ভোট জলকীয়া আৰু তেনেকৈ মানে আন বিভিন্ন ধৰণৰ ইয়াত পুলি পোৱা যায়। ইয়াত আমাৰ 45,000 আছে আৰু আমি ইয়াত মোটামুটি আজিৰ পৰাই পুলিপট বিক্ৰী কৰা হ'ব। আৰু যিবিলাক আপোনালোকৰ চেনেল যোগেদি জনাব বিচাৰিছোঁ, যিবিলাক ইয়াত পাইকাৰী বেপাৰী আছে আহি আমাৰ ইয়াতে পাইকাৰী ৰেটত পুলিপটটো পাব। ইয়াৰ বাহিৰেও বেলেগত লৈ যাব পাৰিব। আৰু ইয়াৰ পৰাই আমি আমাৰ যোন সিপাৰে নদীৰ সিপাৰে আমি কিছুমান ওখ ওখ হাইলেণ্ডবিলাকত আমি লগোৱা হৈছে নাৰিকল, তামোল, নেমু বাগান ঠিক তেনেকৈ আছে আমাৰ। আৰু ইয়াৰ পৰা আৰু আমি কিছু পুলি লগাম, এই বৰষুণ বানপানী শেষ হোৱাৰ পিছত আমি লগাম। ৰাতিপুৱা কাৰ্যসূচী হৈ গ'ল বন্তি প্ৰজ্বলক, পতাকা উত্তোলন, বৃক্ষৰোপণ। এতিয়া আমাৰ ভূমি পূজন চলি আছে আৰু ভূমি পূজনৰ পিছত আমাৰ ছাৰ আহি পালে আজি অনুষ্ঠানত আমাৰ ইয়াত উপস্থিত থাকিব আমাৰ অধ্যক্ষ পদ্ম হাজৰিকা ছাৰ, দৰং ওদালগুৰিৰ MP ছাৰ দিলীপ শইকীয়া ছাৰ আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ছাৰ আৰু আমাৰ DC ছাৰ, তেনেকৈ বহুতখিনি ইয়াত বিষয়ববীয়া ইয়াত উপস্থিত থাকিব। মানে ৰাইজৰ কাৰণে উপহাৰ বুলি ক'লেও ভুল নহয়, কিয়নো আমি 3 বছৰ ধৰি হয়তো এইখিনি কাম কৰা নাছিলোঁ। আজি 3 বছৰ ধৰি এইখিনি কাম কৰি বা আমি আমাৰ 3 বছৰৰ বৰ্ষপূৰ্তিৰ দিনাখন আমি এই নাৰ্চাৰীখন উদ্বোধন কৰি আমি পুলিপটখিনি বিক্ৰী কৰাৰ কাৰণে বা ৰাইজকো আমি ইয়াৰ পৰা পুলিপট দিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু বানপানীৰ ভিতৰতে আমি বানপানী যিগতিকে আমাৰ খেতি বাতি নষ্ট হৈ গৈছে, বানপানীত আমি একো কাম কৰিব পৰা নাছিলোঁ, সেই বানপানীৰ ভিতৰতে এইখিনি কাম কৰি আজি আপোনালোকৰ সন্মুখত